হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল পূজাছ কুকিং এণ্ড ভ্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি মাছৰ উপকাৰী ৰেচিপি। এই মাছৰ আঞ্জাখন ৰোগীয়া আৰু শিশুসকলৰ বাবে খুব উপকাৰী থলুৱা আঞ্জা। এই আঞ্জাখনৰ বাবে ভেদাইলতা, নৰসিংহ, আদা, নহৰু আৰু নিমখ হালধি এইখিনিয়ে প্ৰয়োজন। খুব মছলাবিহীন এবিধ উপকাৰী মাছৰ জোল আপোনালোকেও বনাই খাব পাৰে। চাই লওকচোন।